নমস্কাৰ বন্ধুসকল, আজি এইখন হিৰো ইলেক্ট্ৰিক বাহনৰ বিষয়ে আপোনালোকক দুটামান কথা অৱগত কৰিব ওলাইছোঁ। যিখিনি কথা ক'ম সেইখিনি মোৰ 3 মহীয়া নিজা অভিজ্ঞতা। এইটো কাৰণে ক'লোঁ যে বাহনখন মই নিজে ক্ৰয় কৰি লৈছোঁ। ইলেক্ট্ৰিক বুলি কওঁতে আপোনালোকৰ সেইটো ধাৰণা হৈছে যে কিয় ল'লোঁ, নহয়নে বাৰু? যি কি নহওক সবিস্তাৰে আপোনালোকক কথাখিনি মই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত মই অৱগত কৰিমেই। যদিও অকণমান লম্বা হয়, আপোনালোকে কথাখিনি চোৱাটো উচিত বুলি এইবুলি ভাবোঁ, যিহেতু আপোনালোকৰ কিছু মনৰ সন্দেহ এই ভিডিঅ'টোৱে আপোনালোকক দূৰ কৰাত যথেষ্ট সহায় কৰিব। আহকচোন বাৰু তেনেহ'লে আমি পৰৱৰ্তী অংশলৈ গৈ থাকোঁ। এইটো গাড়ীৰ চাবি। ইয়াৰ পৰা প্ৰথমতে আৰম্ভ কৰোঁ। এই চাবিটো এনেকৈ দিয়া মানে এইটো এনেকৈ হোৱা মানে আপোনাৰ এই যে লাইট জ্বলিল, এইটো গাড়ীখনে কোনো মাত নিদিয়ে, কিন্তু এইটো জানিব লাইট জ্বলাল মানে এইটো ষ্টাৰ্ট হৈ গ'ল। আপুনি এক্সিলেটৰ পকালে বাহনখন যাবই। ধৰি ল'লোঁ আপুনি ঘৰৰ পৰা চলাই গৈ আপুনি হাট বজাৰ ক'ৰবা চিনেমা হললৈ গৈছে বা থিয়েটাৰ চাব গৈছে, আপুনি বাহনখন ষ্টেণ্ড কৰিব লাগিব। তাত ষ্টেণ্ড কৰোঁতে আপুনি ষ্টাৰ্টটো বন্ধ কৰিব লাগিব, চাবিটো উলিয়াই লৈ আহিব লাগিব, নহয়নে বাৰু? এতিয়া ধৰি লওক আপুনি চাবিটো উলিয়াই লৈ আহিব। এতিয়া চাবিটো আপুনি অফ কৰাৰ লগে লগে আপুনি হয়তো বাহনখন লকো কৰিব পাৰে। সাধাৰণতে সকলোৱে বাহনবিলাক লক কৰেই, ষ্টেৰিংটো লক কৰেই। এইটো আপুনি লক কৰিলে। যদি নকৰে, ইয়াতে এই যে দেখিছে এইটোতো ৰিম'টৰ দৰে বস্তুটো, এইটো চাওক। ইয়াতে 4টা বুটাম আছে। ইয়াৰ 4টাৰ ভিতৰতে মাত্ৰ 3টাই কাম কৰে। এতিয়া আপুনি ষ্টেণ্ড কৰি পেলাই আৰু আপুনি মনোযোগ দিয়ক এই কথাটোৰ ক্ষেত্ৰত। এই ৰিম'টটোৰ 1 নম্বৰ বুটামটো দবাবলৈ কোনো কাৰণতে যেন আপোনালোকে নাপাহৰে। মই দবাই দেখুৱাই দিছোঁ, চাওক সি কি কৰিব এতিয়া। এইটো এনেকুৱা এটা আৱাজ দিব। এই আৱাজটোৱে এতিয়া কি কাম কৰিব এতিয়া সেইটো কথা কৈ আছোঁ। কোনোবাই যদি আপুনি নথকাৰ সুযোগতে লাৰিছে, টানা যোৱা কৰিছে, তেনেহ'লে আপুনি চাওকচোন বাৰু। মই আপোনাক দেখুৱাই দিম। এইটো আৱাজ দিলে চাওক, এইটো আৱাজ দিলে তাৰমানে আপুনি দূৰৰ পৰা জানিব যে এখন মোৰ বাহনখন কোনোবাই চুইছে বা কিবা হানি বিঘিনি কৰিব খুজিছে। 2 নম্বৰ কথা হ'ল, আপোনালোকে সকলোৱে অৱগত যে দিনো মানে বাহনবিলাক চুৰ হৈ আছে। এতিয়া এনেকুৱা ধৰি লওক আপোনাৰ এইখন বাহনৰ একদম হুবহু এনেকুৱা চাবি এটা তেওঁলোকে লৈ পেলাই বাহনখন চুৰ কৰিবলৈ আহিছে। যদি এইটো চাওক, মই আপোনাক দেখুৱাইছোঁ, মোৰ বাহনখন চাওক, এইটো চাবিটো এইটো দি পেলাই ধৰি লওক ষ্টাৰ্ট কৰিব। এতিয়া এই চাওক, এই পকাব। এতিয়া এনেকৈ দিয়াৰ লগে লগে এইটো এটা চাউণ্ড আহিব। এইটো ষ্টাৰ্ট কৰি নিব পাৰে, এইটো ষ্টাৰ্ট নিয়া অৱস্থাতে, কিন্তু এইটো চিঞৰিব। এতিয়া এইটো মই অফ কৰি দিলোঁ, দেখিলেনে? এইটো অফ কৰাৰ লগে লগে মাত দিব, উলিয়াই লৈ আহিলেও মাত দিব। শুনিলে? 2টা কাম কৰিলে। 3 নম্বৰ কথাটো শুনক। ধৰি ল'লোঁ কোনোবা মৰ সাহ কৰি পেলাই গভাইত চোৰে আপুনি বহু নিলগত থকা গইনা লৈ পেলাই চিঞৰাই হ'লেও মানে বাহনখন নিবলৈ আহিছে। কিন্তু জানিব তেনেহেন গভাইত চোৰৰো, দিন ডকাইতৰো কলিজা নাই। এইটো গাড়ীখনো চলিব, কিন্তু কথা হ'ল এই 10 ফুট গৈ পেলাই বা 8 ফুট 10 ফুট গৈ পেলাই চকাটো জাম লাগি যাব। জাম লাগি গৈ সি আগফালেও নুঘূৰে, পাছফালেও নুঘূৰে। তাৰমানে যিমান ডাঙৰ ডকাইত নহওক, সি সেইখন পেলাই থৈ ল'ব লাগিব। এইটো হ'ল এই ৰিম'টটোৰ 1 নম্বৰ বুটামটোৰ কাম। এটা কথা হ'ল, আপুনি এই অৱস্থাটোক স্বাভাৱিক অৱস্থালৈ আনিব লগা হ'লে কি কৰিব লাগিব? অৰ্থাৎ আপোনালোকে যদি আকৌ চুলেও টানিলেও মানে আজৰিলেও যাতে মানে চাউণ্ড নিদিয়া এটা অৱস্থালৈ আনিব লগা হ'লে কি কৰিব লাগিব? সেইটো হ'ল, এইটো আপোনাক মই দেখাইছোঁ। এইটো আপুনি দেখিছে 1 নম্বৰ পিছত, এইটো 2 নম্বৰ। আপুনি 2 নম্বৰ বুটামটো এনেকৈ দিব। এনেকৈ দিয়াৰ লগে লগে চাওক, আপুনি ক'ৰবাত লাওক, মাত নিদিয়ে, হয়নে?
এতিয়া আহিব আপুনি এই 4 নম্বৰ যিটো 4 নম্বৰ বুটাম সি কি কৰে ধৰক আপুনি বহু ভিৰৰ মাজত আপুনি বজাৰ কৰিব গ'ল গৈ পেলাই যাওঁতেতো আপুনি ধৰি লওক এতিয়া বাহনখনটো কোনোবা ঠাইত থৈ যাবই লাগিব আপুনি থৈ গ'ল কিন্তু আপুনি বিভিন্ন বজাৰ কৰি যাওঁতে কোনোবা এটা গলিত সোমাই গ'ল দিনতে হওক বা ৰাতিয়ে হওক কিন্তু সেই গলিটোৰ পৰা আপুনি ওলাওঁতে হেৰাই গ'ল যে মই কোনখিনি মই বাহনখন মানে ষ্টেণ্ড কৰিছিলোঁ আপুনি তেতিয়াও আপুনি বৰ বিশেষ ভাবিবলগীয়া কথা নাথাকে আপোনাৰ হাতত যিহেতু এটা অস্ত্ৰ আছে সেই অস্ত্ৰটো হ'ল আপুনি এইটো কৰি দিব এই যে 4 নম্বৰ বুটামটো আছে মই আপোনাক দেখালোঁ 4 নম্বৰ বুটামটো আপুনি এনেকৈ টিপি দিয়ক তাৰমানে আপুনি যদি সেই 100 মিটাৰমান নিলগতো আছিলে আপুনি এই শব্দটো হোৱাৰ লগে লগে আপুনিতো গম পাবই যে সেইখনেই মোৰ বাহন গতিকে সেইটোত আপুনি অনুসন্ধান বা আপুনি বিচাৰি উলিওৱাত সহায়ক হয় এই বুটামটোত মোবাইল চাৰ্জ দিয়াৰ সুবিধা আছে যদি দেখিলে এইটো চাৰ্জাৰডাল ইয়াত ভৰাই দিব মোবাইলটো আপুনি ইয়াত থৈ পেলাই যদি অফিচলৈ গৈ আছে স্কুল কলেজলৈ গৈ আছে আপুনি তেতিয়া আপুনি চাৰ্জ দি ধুনীয়াকৈ গৈ থাকিব পাৰে কিন্তু কথা হ'ল অৱশ্যে এটা কথা চলাই গৈ থাকিলে যে আপুনি চাৰ্জ দিব পাৰে তেনেকুৱা কথা নাথাকে আপুনি ঘৰতেও আপুনি এই বস্তুটো আপুনি এইটো এনে কৰিব লাগিব কিন্তু আপোনাৰ চাৰ্জ দিবলৈ হ'লে আপুনি এইটো অন কৰাবই লাগিব এতিয়া আহিছোঁ এই হালধীয়া বুটামটোলৈ এই হালধীয়া বুটামটোত কি হয় এটা দুটা সুবিধা আছে ধৰক আপুনি বাহনখনত 50 কিলোমিটাৰ স্পীডত আপুনি যাব বিচাৰিছে যোৱাৰ লগে লগে ইয়াত 50 সংখ্যাটো যেতিয়া ওলোৱাৰ লগে লগে আপুনি এই যে বুটামটো এই বাওঁ হাতটো দেখিছে এই বাওঁ হাত আঙুলিটো দেখাই আছোঁ এইটোত আপুনি এবাৰ লাহেকৈ ক্লিক কৰি দিব আপুনি এখন সোঁ হাতখন এৰি দিয়ে ইয়াত ধৰে বা আপুনি সোঁ হাতে আপুনি কথা কৈ মোচন দি মানে গৈ থাকে সেইটো আপোনাৰ কথা সেই 50 স্পীডতে গৈয়ে থাকিব অকল 50 নহয় আপুনি যদি 10 স্পীডতো দিয়ে সেই 10 স্পীডতো গৈ থাকিব 20 স্পীডত লগালে 20 স্পীডতো গৈ থাকিব এতিয়া কথা হ'ল সি স্বাভাৱিক অৱস্থালৈ কেতিয়া আহিব গৈ থাকোঁতে ধৰি লওক আপোনাৰ সন্মুখত ৰ'ব লগা কিবা এটা কাৰণ হৈ গ'ল তেতিয়া জানিব এই যে আপুনি 50ত গৈ থকা গতিটো সি আকৌ নৰ্মেল হৈ আহিব দ্বিতীয় কামটো কি কৰে সেই হালধীয়া বুটামটোৱে দ্বিতীয় কামটো কি কৰে বাহনবোৰতো ধৰি লওক 4 চকীয়া হওক 2 চকীয়া হওক বাহনবিলাকতো যোন ঠাইত কেতিয়া মানে পামচাৰ হয় আপোনালোকেতো গম নাপাওঁ বা আমিতো গম নাপাওঁ নহয়নে বাৰু গতিকে ধৰক আপোনাৰ এনেকুৱা ঠাইত আপোনাৰ গাড়ী মানে বাহনখনৰ আপোনাৰ চকা এটা পামচাৰ হৈ গ'ল তাত না আপোনাৰ মেকানিক আছে না কোনোবা অকণ বিপদ হৈছে মই কোনোবা মানুহক থৈ যাওঁ তেনেকৈ ক'বলৈ কোনো ধৰণৰ এটা সুবিধা নাই এতিয়া আপুনি হাতলৈ গৈছিলে বজাৰলৈ গৈছিলে অফিচ গৈছিলে কাছাৰীলৈ গৈছিলে কোনোবা নিমন্ত্ৰণীয় ঘৰত ভোজ ভাত খানা খাবলৈ গৈছিলে আপুনি যদি এতিয়া সময়মতে উপস্থিত হ'বগৈ নোৱাৰিবগৈ কিন্তু নোৱাৰিলেও সেইবোৰ আপুনি যাবলৈ দিয়ক সেইটো ছেকেণ্ডেৰী কথা কিন্তু মোৰ কথা হ'ল আপুনি বাহনখনটো এতিয়া য'তে ত'তে থৈ যাব নোৱাৰে আপুনি লাগিলে লক কৰি থৈ যাব কিন্তু লক কৰি থৈ গ'লে কোনোবাই যদি তাত আঁকি বাকি টানি আজৰি যদি কিবা যদি নষ্ট কৰি থৈ যায় আপোনাৰতো ডাঙৰ ক্ষতি হ'ব বা আপোনাৰ মনো কষ্ট পাব গতিকে আপুনি কি কৰিব ধৰি ল'লোঁ আপুনি ফোন মাৰিছে কোনোবা বন্ধুৱে বাইক এখন লৈ 4 চকীয়া এখন লৈ পেলাই আপোনাক ইয়াত ৰছী লগাই টানি নি মেকানিকৰ ওচৰ পোৱাবলৈ কিন্তু আপুনি ফোন মাৰি তেওঁলোকক যোগাযোগ কৰা এটা কোনো কাৰণতে সম্ভৱ হোৱা নাই তেতিয়া আপুনি কি কৰিব আপোনাৰ ৰ'দো দিছে বা কেতিয়াবা বৰষুণ হৈছে আপুনি কি কৰিব এতিয়া আপুনি তেতিয়াও কোনো চিন্তা কৰিবলগীয়া কাৰণ নাথাকে আপুনি কি কৰিব আপুনি এইটো দেখিছে এইটো ষ্টাৰ্ট কৰি ল'লে ষ্টাৰ্ট কৰাৰ পিছত আপুনি ইয়াতে আপুনি এনেকৈ 10 ছেকেণ্ডমান দবাই থাকিব এই যে মই দেখুৱাইছোঁ ইয়াতে এইটো আপুনি 10 ছেকেণ্ডমান দবাই থাকিব লাগিব 10 ছেকেণ্ডমান দবাই চাওক এইটো মিটাৰলৈ চাওকচোন এই এনেধৰণৰ ডব্লিউ আখৰ এটা ওলাব এই ডব্লিউটো আখৰ ওলোৱা মানেই আপুনি বুজিব লাগিব আপুনি যদি বাহনখনত একদম খুব স্পীডতো আপুনি দিয়ে নহয় সেই 50-60 স্পীড কদাপি নাযাব ইয়াত আপুনি 5 কিলোমিটাৰ খোজ কাঢ়ে এখন লৈ পেলাই 10 কিলোমিটাৰ খোজ কাঢ়ে সি এনেকুৱা এটা গতিত এইটো বান খাব আপুনি ঠেলিবৰ লগা কথাই নাই বা আপুনি খুব স্পীডত মানে খোজ কাঢ়িব লগা কথা নাই বাহনখনে আপোনাক খোজ কাঢ়ি আমনি নলগা এটা গতিত সুন্দৰকৈ লৈ যাবগৈ তেনেকৈ নি ধৰি লওক আপুনি মেকানিকৰ ওচৰ পাবগৈ পাৰে এতিয়া আহিছোঁ সেউজীয়া বুটামটোলৈ এই সেউজীয়া বুটামটো হ'ল ৰিভাৰ্ছ গিয়াৰ
এই কি হয় ধৰি লওক আপুনি জামত মানে ফচি আছে নতুবা ট্ৰেইন গেটৰ সন্মুখত ধৰি লওক আপুনি ট্ৰেইন পাৰ হোৱালৈকে আপুনি ধৰি লওক বোলে থিয় হৈ বাহনসমূহতে বহি আছে গাড়ীখন পাৰ নোহোৱালৈকে বোলে মন গ'ল নাই মই কিবা এটা বস্তু বজাৰৰ পৰা পাৰ হৈ থৈ আহিলোঁ নতুবা মানে ফটকৈ মই মানে উভতি যাওঁ বেলেগ এটা ৰাস্তাত কেনিবা যাওঁ আপুনি এইটো ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট কৰাৰ পিছত আপুনি এইটো এই যে মই সেই যে কথা এইটো আপুনি এনেকৈ ধৰি থাকিব ধৰি থকাৰ লগে লগে এই মিটাৰত এইটো আৰ আখৰ এটা আহি যাব এইটো দেখিছে এইটো আৰ আখৰ এই আৰ আখৰটো আহিব অহাৰ লগে লগে আপুনি এক্সিলেটৰ দবাব আপুনি এটা কথা যিহেতু ছিটত বহিয়ে থাকিব এখন ভৰিটো আপোনাৰ মাটিত থাকিবই গতিকে এখন ভৰি আপুনি মাটিত দি আপুনি চুচুৱাই আপুনি 2 কিলোমিটাৰ যায় 1 কিলোমিটাৰ যায় 15 ফুট যায় 20 ফুট যায় এনেকৈ ধুনীয়াকৈ বেক কৰিব তাৰ বাবে আপুনি ধৰি লওক এই নামি পেলাই আকৌ উঠি পেলাই ঘূৰা ঘূৰি কৰি থাকিব নালাগে এতিয়া আহিছোঁ এই মিটাৰটোলৈ এই যে অন হ'ল প্ৰথম আপুনি চাবিটো দিয়াৰ লগে লগে আজিলৈকে গাড়ীখন ল'বৰ দিন ধৰি আজিলৈকে আপুনি কিমান কিলোমিটাৰ চলালে সেইটো ওলাব বেছি টাইম নহয় 10-15 ছেকেণ্ডমান আপোনাৰ দেখাই থাকিব তাৰপিছত আপুনি নিজে নোহোৱা হ'ব তাৰপিছতে ইয়াত আপোনাৰ এইটো গতিবেগটো কিমান গৈ আছে সেইটো হ'ব তাৰপিছত ইয়াত কিলোমিটাৰ ক্ৰমান্বয়ে হেৰি হৈ যোগ হৈ গৈ থাকিব আগত যদি 300 আছিল তাৰপিছত 1-2কে বাঢ়ি গৈ পেলাই আকৌ তাত যোগ হ'ব ইয়াত হ'ব এইটো বেটেৰী ছিগনেল এই বেটেৰীটো ইয়াত কিমান আপুনি বেটেৰী আছেগৈ কিমান কমিছেগৈ এনেধৰণৰকৈ আপোনাৰ এইটো ছিগনেল দি থাকিব তাৰপিছত এইটো 52 মানে ভল্ট ইয়াত 52 ভল্টৰ এই বেটেৰীটো 52 ভল্টৰ বেটেৰী ইয়াত বেটেৰী আছে বেটেৰী প্ৰসংগলৈ পিছত আহিম বাৰু এইটো আহিলে শিঙা এই শিঙাটোৰ বিষয়ত বা হৰ্ণটো দিব লাগিব শুনাব লাগিব আপোনালোকক শুনাওঁ নহয়নে বাৰু এয়া ধুনীয়া মানে শব্দ মই দিছে এতিয়া আহিছোঁ ইয়াৰ স্পীডটো কিমান হাইষ্ট স্পীড আপুনি 60 বুলি ধৰক এতিয়া আহিছোঁ বেটেৰীৰ কথালৈ বাহনখনত দেখিছে এইটো B2 মানে বেটেৰী নং 2 দুটা বেটেৰী এইটো ওপৰত আছে এইটো 2 নম্বৰ বেটেৰীটো তাৰপিছত এয়া দেখিব এইটো এনেকৈ তুলি দিব এইটো দেখিছে B নং 1 তাৰমানে এইটো 1 নম্বৰ বেটেৰীটোৰ তলত আছে এতিয়া বেটেৰী কেইটা কি মানে কোম্পানী বা কেনেকৈ ধৰণৰ মানে বেটেৰী সেইকেইটা বিষয়ে অকণমান অৱগত কৰিবলৈ আহিছোঁ আপোনালোকে যদি গুগলত গৈ পেলাই বা ইউটিউবতো আপোনালোকে চাৰ্চ কৰি মানে চাই তেনেহ'লে ইলেক্ট্ৰিক বাহনৰ 2 ধৰণৰ মানে বেটেৰী ব্যৱহাৰ কৰে এটা হ'ল LFP আৰু এটা হ'ল MNC এতিয়া জানিব আপোনালোকে ৰিজাল্টটো পাব কোনটো বেটেৰী কোনবিধ বেটেৰী মানে উৎকৃষ্ট আপোনালোকে দেখিব যে LFP লিথিয়ামৰ যিটো বেটেৰী সি ভাৰতত যথেষ্ট দামী বেটেৰী যথেষ্ট মানে সকলোতকৈ দামী বেটেৰী আৰু সেই নিৰাপত্তা তাৰ যথেষ্ট আছে সেই আজিলৈকে কোনো ধৰণৰ তাৰ বেয়া ৰেকৰ্ড হোৱা নাই তাৰোপৰি তাৰ লাষ্টিং দীঘলীয়া হয় গতিকে এইবোৰ জানি পেলাই মই এই বাহনখন লৈছোঁ আজিলৈকে এই বেটেৰীৰ কোনো ধৰণৰ সমস্যা দিয়া নাই এতিয়া আৰু এই বেটেৰীটো হ'ল এটা বেটেৰী এবাৰ চাৰ্জ কৰিলে ফুল চাৰ্জ কৰিলে সি সময় লয় 4 ঘণ্টা বা 4.5 ঘণ্টা সেই এটা বেটেৰী এবাৰ চাৰ্জ কৰিলে তলে 60 কিলোমিটাৰ যায় সেইটো মই নিজে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ কোম্পানীয়ে 70 কিলোমিটাৰ বুলি কৈছে মই 55-60 ভিতৰত মই প্ৰমাণ পাইছোঁ কিন্তু আপুনি 1 লিটাৰ তেল জ্বলাই এখন পেট্ৰল বাহনত আপুনি 1 লিটাৰ তেলেৰে 60 কিলোমিটাৰ সম্ভৱ হ'বনে বাৰু আপোনালোকে চিন্তা কৰক গতিকে সেইটো চাব দুটা বেটেৰী আপুনি ধৰি লওক চাৰ্জ দিওঁতে আপোনাৰ 30 টকামান আহিলে তাৰমানে এটা বেটেৰী এটা ইউনিট যদি হয় এটা ইউনিটত ধৰি লওক 10 টকা যদি হয় তেনেহ'লে বা 10 টকা নহয় 15 টকাকৈ ধৰিলোঁ 15 টকা হ'লে দুইটা বেটেৰী ফুল কৰোঁতে আপোনাৰ 30 টকা খৰচ হ'ব দিনে 30 টকা খৰচ হ'ব কিন্তু আপুনি দিনে 120 কিলোমিটাৰ বাদ দিয়ক আপুনি 100 কিলোমিটাৰ মানে ঘূৰি আছে দিনটো আপুনি কল্পনা কৰকচোন আপুনি কল্পনা কৰক 30 টকা ক'ত 170 টকা ক'ত আপোনাৰ 170 টকা আপুনি বেছিকৈ মানে আপুনি দি আছে দিনো কিন্তু আপুনি 30 টকাত দিনটো আপুনি ধুনীয়াকৈ 100 কিলোমিটাৰ কোনো টেনশ্যন নোহোৱাকৈ ঘূৰি আছে তাৰোপৰি বেছি সুবিধা হয় আপোনাৰ হাতত পইচা নাই ৰাতি বিপদ হ'ল
তেল ক'ত পাব এতিয়া তেলো আছে যেনিবা আপুনিতো পইচা আপুনি এতিয়া নহ'লে কি কৰিব এতিয়া আপুনিতো তেল নিদিও পাৰে এতিয়া এইখন আপোনাৰ যিহেতু ঘৰত কাৰেণ্ট আজিকালি নিয়মীয়াকৈ কাৰেণ্ট থাকেই গতিকে সেইফালৰ পৰা আপোনালোকৰ বিশেষ অসুবিধা নাই হিৰো ইলেক্ট্ৰিক কোম্পেনীয়ে এই বাহনখনৰ বেটেৰী চাৰ্জাৰ মটৰ ৰেগুলেটৰ এইবিলাক আপোনাৰ 3 বছৰলৈকে ৱাৰেণ্টি দিছে কিন্তু কথা হ'ল তাতে আপোনালোকে ভাঙা ভুঙা কৰি পেলাই জমা দিবলৈ গ'লে সেইটো তেওঁলোকে মানে নল'ব এইটো যদিহে বা আপুনি স্বাভাৱিক অৱস্থাত চলাচল কৰি থাকোঁতে যদি আপোনাৰ সেই বস্তু ডেমেজ হৈ গৈছে তেনেহ'লে তেওঁলোকে তাত ৰিপ্লেচ কৰিব সেই তেনেকৈ তাত সেইটো এগ্ৰিমেণ্ট আমাৰ সৈতে কৰিছে গতিকে বেটেৰী এতিয়া কথা ক'লোঁ চাৰ্জৰ ক্ষেত্ৰত আপুনি চাৰ্জ কৰিব হ'লে কোনো চিন্তা কৰিব নালাগে আপোনালোকে যিকোনো এখন সাধাৰণ ছুইচ বৰ্ডৰ পৰা আপোনালোকে চাৰ্জ দিব পাৰে আমি তেনেকৈ দি আছোঁ যে যদিহে আপোনাৰ স্কুটিখন আপোনাৰ চাৰ্জ দিয়াৰ আপোনাৰ সুবিধাটো আপোনালোকৰ তলত নাই তাৰমানে দুমহলীয়া বিল্ডিঙৰ ওপৰতহে আপুনি চাৰ্জ দিব লাগে বা আপুনি ফ্লেটৰ ওপৰতহে মানে চাৰ্জ দিব পাৰে আপোনাৰ নিজস্ব মানে কাৰেণ্টৰ সুবিধা আছে তেতিয়া তেনেকুৱা কোনো কথা নাই এইটো ইয়াত ব্যৱস্থা আছে এইটো ধৰি নিব পাৰে এইটো প্ৰথমতে খুলি ল'ব এতিয়া টানি দিলে খোল খাই যায় গাড়ীখন লগ কৰি থৈ গ'লেই হ'ল আকৌ ধুনীয়াকৈ তাত লগাই সেইমতে সুবিধা কৰি লগাই দিলেই হ'ল খুব লক্ষণীয় কথা এটা হ'ল যিহেতু মানে কি স্কুটিখনে কোনো ধৰণৰ মাত নিদিয়ে আপুনি কি কৰিব লাগিব আপুনি গাঁৱে ভূঞে যেতিয়া যাব ধৰি লওক একদম প্লেইন ৰাস্তাত একদম ষ্ট্ৰেইট ৰাস্তাত আপুনি দেখি আছে বা তাত কোনো আপুনি 4 লেনত গৈ আছে কোনো ধৰণৰ টেনশ্যন নাই সেই ধৰি লওক গাঁৱে ভূঞে গৈছে কোনোবাই তিনিআলিৰ পৰা ফটককৈ ওলাব কোনোবাই ঘৰৰ পদূলিৰ পৰা ফটককৈ ৰাস্তাত ওলাই দিব কিন্তু আপোনাৰতো মাতটো শুনা নাই কোনোবাই আঁৰৰ পৰা ওলাব কোনোবাই মুকলিৰ পৰা ওলাব কোনোবাই অন্য মনস্কৈ হ'ল বা কোনোবাই ধৰি দেখা পায়ো ওলাব কিন্তু আপুনিতো গম নাপাব যে কোন ওলাব পাৰে কুকুৰ মেকুৰী ওলাব নে সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহে ওলাব নে কোন কিবা বাহন লৈ পেলাই কোনোবাই ওলাব আপুনিতো গম নাপাব গতিকে আপুনি কি কৰিব আপুনি মাজে মাজে হৰণটো এনেই কোবাই গৈ থাকিব এনেই মানে হৰ্ণটো বজাই গৈ থাকিব তাত বিশেষ অসুবিধা একো নাই সেইটো তাৰমানে অকণ সচেতন ব্যক্তিৰ কথা আপুনি মাজে মাজে এনেকৈ ধৰি লওক গ'লে আপুনি একো নাই যে আপুনি যে গাড়ীখন যে আহিছে আজিকালি এই ই ৰিক্সাবিলাকত এনেকৈ যায় গতিকে সিহঁতে মাত আপোনাক হৰ্ণ দিয়ে নিদিয়ে পিছৰ কথা কিন্তু আপুনি যিহেতু সচেতন আপুনি বাহনখনক লৈ পেলাই সচেতন আপোনাৰ নিজৰ জীৱনটোক লৈ আপুনি সচেতন গতিকে আপুনি সেইটো কাৰণে বা আপুনি হৰ্ণটো বজাই দিয়াৰ লগে লগে তেওঁ কোনোবাটো মানে ফটকৈ যদি ৰাস্তাত উঠিব লাগিছিল তেওঁলোক সতৰ্ক হ'ল সতৰ্ক হোৱা মানে আপুনি নিয়াৰ পথে পাৰ হৈ গ'লগৈ দিনতে হওক বা ৰাতিয়ে হওক আপুনি গাঁৱে ভূঞে গ'লে চিনাকি অচিনাকি ঠাইত য'তেই নহওক আপুনি নিয়মীয়াকৈ আহি থাকে আপোনাৰ পৰিচিত গাঁৱতো আপোনাৰ নিজা গাঁৱতো আপুনি তেনেকৈ বজাব এই বিশেষ একো সুবিধা নাই বাহনখন আপোনাৰ ফাইনেন্সতো ল'ব পাৰিব সেইটো এটা ভাল সুবিধা দিছে ফাইনেন্সৰো সুবিধা আছে অৱশ্যে এইটো আমাৰ নগাঁৱৰ হিৰো ইলেক্ট্ৰিকৰ যিটো ডিলাৰ সেই তাৰ কথাহে কৈছোঁ হয়তো অসমৰ বিভিন্ন জিলাত হিৰো মানে ইলেক্ট্ৰিকৰ মানে ডিলাৰ খুলিছে আমাৰ নগাঁৱৰ যিসকল বন্ধু বান্ধৱ তেওঁলোকে যদি ভাবে বোলে মই বাহনখন মোৰ মানে পচন্দ হৈছে মই ডিলাৰৰ সৈতে কথা পাতিম আপুনি ডিলাৰৰ সৈতে কথা পাতিবলগীয়া হ'লে এইটো এই নম্বৰটো মই ইয়াত দিছোঁ কণ্টেক্ট নম্বৰ 9707700787 চাই লওক 9707700787 পিছ চাইডটো চাওক কোনো ধৰণৰ দেখিবলৈ বেয়া হোৱা নাই বৰ ধুনীয়া লিথিয়াম বেটেৰী এইটো লিথিয়াম বেটেৰী ইলেক্ট্ৰিক এইটো দেখাইছোঁ চকা টিউবলেছ টায়াৰ হ'ল চিয়েট কোম্পেনীটো চিয়েট দেখিছে চলাই বৰ বহুত মানে কমফৰ্ট বহুত মানে ভাল লাগে গতিকে সেইটো যদি আপোনাৰ কাহানি বা কাৰোবাৰ বন্ধুৰ পৰা এনেকুৱা ইলেক্ট্ৰিক বাহন আপুনি এদিনৰ কাৰণে চলাইছে তেতিয়াহ'লে আপুনি ক'ব লাগিব যে তাৰ কিমান স্মুথ কিমান ধুনীয়া লাগে সি যি কি নহওক ভাৰত চৰকাৰে এইটো ৰঙৰহে মানে নম্বৰ প্লেটবোৰ মানে অনুমোদন জনাইছে এইটো হ'ল হিৰো ইলেক্ট্ৰিকৰ এটা লগো মই লোৱাৰ পিছতে 15 দিনৰ পিছতেই 7,000 টকা বাঢ়িলে তাৰমানে এতিয়া মানুহবোৰ ইমান সজাগ হৈছে ইলেক্ট্ৰিক বাহনৰ প্ৰতি ইমান আকৰ্ষিত হৈছে যে গতিকে আমাৰ নগাঁৱৰ ডিলাৰত মানে হিৰো ডিলাৰত মানে বাহন ঠিক মজুত ভালকৈ হ'বই নাপায় একদম ফটাফট মানে বিক্ৰী হৈ আছে দুজনীয়া চিটটো দেখিছে দুজন যাব পাৰে তাৰপিছত ইয়াৰ ৱেইটটোৰ কথা ক'ম ইয়াৰ ৱেইটটো আছে আপোনাৰ 93 কিলো 93 কিলো অকণমান সেই মানে কি তেলৰ মানে কি স্কুটিতকৈ ৱেইটটো কম অকণমান মানে ঠিক আপোনাৰ 10-15 কেজিমান হয়তো কম গতিকে সেইফালৰ পৰা আৰু এটা কথা আপুনি 3জনলৈকে উঠাম যদি ভাবি উঠাব পাৰে কিন্তু এটা কথা হ'ল যিমান লোডিং হ'ব আপোনাৰ সিমান ডিজেল পেট্ৰলৰ গাড়ীও মানে তেল বেছি খাব
আৰু এইখনৰ বেটেৰী মানে ক্ষয় হ'ব। গতিকে আপুনি যিহেতু বস্তুটো আপোনাৰ ব্যক্তিগত, আপুনি ইয়াত বোলে লাড ল'বৰ কাৰণে ধৰক আপুনি যিহেতু লোৱা নাই, আপুনি তেলৰ দামটো বচাবৰ কাৰণে, তেলৰ পইচা ৰাহি কৰিবৰ কাৰণে এখন আপুনি নিজাববীয়াকৈ লৈছে। গতিকে এখন বাহনৰ ক্ষেত্ৰত আপুনি নিজাকৈ লওক। কেতিয়াবা আপোনাৰ পৰিবাৰৰ সৈতে আপুনি গৈছে, আপোনাৰ ল'ৰাটো বা ছোৱালী লৈ পেলাই গৈছে, সেইটো বেলেগ কথা। কিন্তু এটাই কথা আপুনি জানিব, দিনটো অ'ত ত'ত তিনিআলি চাৰিআলি আপোনাৰ দিনটোত 3-4বাৰ ওলাই যাওঁতেও আপোনাৰ যথেষ্ট তেল পোৱা যায়। কিন্তু এইটো ক্ষেত্ৰত এইটো কোনো অংক নাই। আৰু আজিকালি ইলেক্ট্ৰিক মানে নিয়মীয়াকৈ মানে সকলো ঠাইতে থাকেই। গতিকে এইটো কাৰণে চিন্তা কৰিব নালাগে। অকণো চিন্তা কৰিব নালাগে, যথেষ্ট ভাল গাড়ী বা যথেষ্ট ভাল বাহন আপোনালোকে লোৱাৰ কথা ভাবিব পাৰে। মই যথেষ্ট ভাল পাইছোঁ, মই লৈ যথেষ্ট উপকৃত হৈছোঁ। গতিকে বন্ধুসকল, আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।